এইটো চাওক ডাইৰেক্ট গড়ৰ হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল আজি এটা নতুন ভিডিঅ' সদায় আপোনালোকৰ মাজলৈ আহিছোঁ আমি গৈ আছোঁ বৰ্তমান কন্যাকা কৃষি ফাৰ্মলৈ জামগুৰি হাতত থকা পদ্ম হাজৰিকা 125টাত হোৱা সেই কন্যাকা কৃষি ফাৰ্মলৈ ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি পাই গ'লো সেই কন্যাকা বহুমুখী ফাৰ্মৰ এইখনেই চাওক গেটখন এইখনেই হয় আৰু এতিয়া আমি গৈ থাকিম ভিতৰলৈ গোটেই পৰিৱেশটো দেখুৱাম আপোনালোকে ভিডিঅ'টো আজি একদমেই মিছ নকৰিব বহুত ধুনীয়া এটা ভিডিঅ' হ'বলৈ গৈ আছে ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো চাই থাকক আপোনালোকে ভালদৰে এই ফাইনেলি আমি পদ্ম হাজৰিকা ভৰলীপৰীয়াৰ কন্যাকা কৃষি ফাৰ্মৰ সোমাই গ'লোঁ সেই এইখনে চাই লওক কৃষি ফাৰ্মখন সেইখন ৰেষ্টুৰেণ্ট হয় এইটো নামঘৰটো হয় ভালদৰে দেখাই আছোঁ এয়া চাওক লওক ইয়াত বাহিৰৰ পৰা যিসকল আহে পৰ্যটক বা যিসকল মানুহ ইয়াত থকাকৈ আহে এইবিলাক ঘৰতে থাকে চাই লওক নামবিলাক চাই লওক আপোনালোকে নক্ষত্ৰ আছে আৰু ইফালে ময়ূৰ আছে আৰু তেনেকৈ মানে ভাল ভাল যিবিলাক নাম সেইবিলাক ৰখা হৈছে আৰু আপোনালোকক দেখাই আছোঁ ৰখক এয়া চাওক ৰংমন এই ঘৰবিলাক চব বাঁহেৰে বনাইছে বহুত ধুনীয়াকৈ বনাইছে এতিয়া তলা লগাই থোৱা আছে এতিয়া যিহেতু তলা লগাই থোৱা আছে মানুহ নাই ই বহুত ধুনীয়া প্লেচ হয় আপোনালোকে নিজে দেখি আছে ইমান ধুনীয়া ধুনীয়া প্লেচ হয় চাওক নাই কি ধুনীয়া প্লেচ হয় এয়া কহুৱা ফুলি আছে দেখিছেনে এয়া কহুৱা ফুলি আছে কি ধুনীয়া প্লেচ হয় একদম মাইণ্ডটো ফ্ৰেছ হৈ যাব আপোনালোকৰ যদি ইয়ালৈ আহে চাই থাকক মানে এই কন্যাকা বহুমুখী ফাৰ্মখন আচলতে এখন মানে হেৰি চাপৰি জেগা চাপৰি আছিলে তাৰপিছত পদ্ম হাজৰিকা 125টাত এইখন ধুনীয়া এখন কৃষি ফাৰ্মলৈ উন্নীতকৰণ কৰা হ'ল এইখনত আৰু ইয়াত আপোনালোকৰ ইয়াৰ পৰা বহুত উৎপাদন হয় ইয়াত ফল মূলৰ পৰা আদি কৰি যিমান হয় সৰিয়হ খেতি এই তাৰপিছত গুড়ৰ পৰা আৰম্ভ কৰি বহুতখিনি হয় গাখীৰৰ প্ৰডাক্টলৈকে হয় ইয়াত দেখিছে কিমান ডাঙৰ কলৰ বাগান হয় ইয়াত মাজে মাজে আহিব লাগিব ৰসক খাবলৈ কল চল চাওক না কিমান ডাঙৰ বাগান ইয়াত কিমান কলগছ আছে ইয়াত চাওক গৰমত কেনেকৈ মহবোৰে গা ধুই আছে চাওক ইয়াত চাওক মূৰটো উলিয়াই পেলাই গাটো সোমোৱাই পানীৰ তলত সোমোৱাই আছে ইয়াতে মাছৰ পোনাবোৰৰ প্ৰডাকশ্যন হয় এইটো ধুনীয়াকৈ বনাই থোৱা আছে চাই লওক এতিয়া বাৰু নাই এতিয়া পোনাৰ যিহেতু ছিজনো নহয় সেইকাৰণে নাই ইয়াত এতিয়া মাছৰ পোনা ইয়াত মানে সকলো ধৰণৰ পশুপালনৰ পৰা আদি কৰি যিমানখিনি আছে ফল মূলৰ গছৰ পৰা আদি কৰি বহুতখিনি ইয়াত আছে এয়া চাওক নাৰিকলৰ গছ আৰু কাষে কাষে ৰাস্তাৰ কাষে কাষে আম গছ আছে আৰু ইয়াত বাহিৰৰ আমো আছে আমাৰ অসমৰ আমৰ লগতে বাহিৰৰ আমৰ পুলিও আছে ইয়াত বহুতখিনি আৰু বহুতখিনি সৰু সৰু লাগি গৈছে গছবিলাকত পুখুৰীত যাতে গৰম হৈ পেলাই পানীখিনি মাছখিনি গেছ হৈ পেলাই মৰি নাযায় তাৰ কাৰণে এয়া আধুনিক ব্যৱস্থা এইটো চলি থাকে চকুৰি হয় এয়া চাওক আমি এতিয়া আহি গাহৰি ফাৰ্মৰ ওচৰ পাইছোঁ ডাঙৰ ডাঙৰ গাহৰি এয়া সৰু সৰু পোৱালিও আছে ইয়াত আপোনালোকৰ আৰু এটা ভাল বস্তু দেখাই লওঁ চাওক পাৰও ইয়াত পোহা হয় এয়া দেখিছে না পাহাৰৰ কি ধুনীয়াকৈ ঘৰ চৰ বনাই দিছে থাকিবলৈ চাওক এই দুটাত পূৰা ফুল পাৰই আছে চাওক ইমান ধুনীয়াকৈ বনাই দিছে চাওক না মোৰ পিছফালে চাওকচোন আপুনি আৰু ইয়াত গৰু ফাৰ্ম হয় পিছফালে এখন গোটেইখন জামু বাগান হয় চাওক চাওক না ইমান ধুনীয়াকৈ গছবিলাক আছে ইয়াত ফটো দুকপিমান উঠি লওঁ ৰখক ইমান ধুনীয়া প্লেচ না কি কৰিব ফটো দুকপিমান উঠি লওঁ ধুনীয়া লাগিছে সঁচাকৈ বহুত ভাল লাগিছে একদম পূৰা ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে ইয়াৰ যিসকলে কৰ্মকৰ্তা হয় তেওঁলোকে বহুত চাফ চিকুণকৈ ৰাখিছে আৰু ভাল লাগে মাইণ্ডটো ফ্ৰেছ হৈ যায় সেউজীয়া পৰিৱেশত আহিছোঁ আৰু ইমান ধুনীয়া ইয়াত মানে নতুনকৈ পাৰ্ক এখন বনাইছে এইখনেই হয় ৰসক সোমাই গৈ আছোঁ আপোনালোকক দেখাই যাম চাই থাককচোন এয়া চাওক পাৰ্কখন অৰিজিনেল গড় এটাৰ ওচৰলৈ আহি আছোঁ এইটো চাওক ডাইৰেক্ট গড়ৰ ওচৰত আহিলোঁ চাওক প্লাষ্টিকৰ হয় গড়টো কিন্তু দেখাত অৰিজিনেল যেন লাগিলে আগৰ পৰা আঁতৰৰ পৰা তাৰপিছত ওচৰলৈ আহি চাওঁ যে গড়টো প্লাষ্টিকৰ হয় এনেও জংঘল চংঘলত এনেকুৱা জেগাত গড় চৰ থাকিলে ভাল লাগে না চাওক
আৰু ইয়াত এইখনৰ পাৰ্কখনত আপোনালোকে ইয়াত খেল ধেমালি কৰে এই সৰু সৰু পোৱালীবিলাক আহি পেলাই এইবিলাকত উঠে আৰু ইমান ধুনীয়াকৈ বনাই দিছে চাওক না বহুত ধুনীয়াকৈ পাৰ্কখন বনাই দিছে আৰু বহুত দেশী বিদেশী পৰ্যটক আহিবলৈ লৈছে এইখন জেগাখনৰ শুৱনি হৈছে ইয়াত চাওক পাৰ্কখনত খেলাৰ যিখিনি সামগ্ৰী আছে এই তালৈকে বহুত দূৰলৈকে আছে পাৰ্কখন চাই লওক বেলি টাইমত সদায় ইয়াত বহুত ভিৰ হৈ থাকে বহুত সৰু সৰু পোৱালি আহে এইবিলাকত খেলিবলৈ নাকাতে আছে এইখন গাড়ীখন এইখন নামটো লণ্ডন বাছ আৰু গোটেই চবখিনি ঘূৰাই পকাই আনে এইখন গাড়ীয়েদি আপোনাৰ কিমান লয় 20 টকা 20 টকাত আপোনাৰ গোটেই কন্যাকাখন ঘূৰাই এইখন চাওক লণ্ডন বাছ ৰেষ্টুৰেণ্টখনলৈ আহি আছোঁ এইখনেই ৰেষ্টুৰেণ্টখন চাওক কিবা এটা খাই লওঁ বুলি ভাবিছোঁ সেইকাৰণে খাই লওঁ পিঠা চাই লওঁ এইখন মেনুখন খাইছোঁ ইমান মানে লঘু কিবা এটা খাওঁ ইমান ভোক নাই যিহেতু ঘৰৰ পৰা ভাত পানী খায়ে ওলাই আহিছিলোঁ এই ফাইনেলি কফিটো আহি গ'ল খাই লওঁ বঢ়িয়া লাগিছে ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি কইনাকাপা ওলালোঁ